ওয়েলকাম টু মাই চ্যানেল। আজি আমি এল.এড থাৰ্ড সেমিষ্টাৰৰ 2021 বৰ্ষৰ নিউ কাৰিকুলামৰ পেপাৰ 3.6 আলোচনা কৰিম, যিটো আছে চিলড্ৰেনছ ফিজিকেল এণ্ড ইমোশ্যনেল হেল্থ এডুকেশ্যন। ইয়াৰ টাইম দিয়া আছে 1 hour আৰু ফুল মাৰ্কছ দিয়া আছে 20। ইয়াতে চমু প্ৰশ্ন আছে, চমু উত্তৰ লিখা 1 নম্বৰটো। ইয়াতে 5টাকে কোশ্চেন দিয়া আছে। তাৰে এ নম্বৰটো দিয়া আছে SDGৰ সম্পূৰ্ণ নাম লিখা। SDGৰ সম্পূৰ্ণ নামটো হ'ব সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। ইয়াৰ পিছত বি নম্বৰটো দিয়া আছে অসমত চলি থকা প্ৰথম বিদ্যালয়ৰ স্বাস্থ্য কাৰ্যক্ৰমৰ নাম লিখা। এইটো হ'ব আয়ুষ্মান ভাৰত। তাৰপিছতে চি নম্বৰটো দিয়া আছে H1N1ৰ জনপ্ৰিয় নাম কি? এইটো হ'ব সোয়াইন ফ্লু। ইয়াৰে পিছত ডি নম্বৰটো দিয়া আছে ভাৰাত্তোলকসকলৰ খাদ্যত কিয় যথেষ্ট পৰিমাণে প্ৰটিন থাকে? এইটো কোশ্চেন আপোনালোকৰ বাবে। আপোনালোক যদি জানে তেনেহ'লে কমেণ্টত লিখিব। ইয়াৰ পিছতে ই নম্বৰটো দিয়া আছে বেডমিণ্টনৰ শ্বাটলটোৰ ওজন কিমান? ইয়াৰ ওজনটো হ'ব 5 গ্ৰামছ। ইয়াৰ পিছতে আমাৰ 2 নম্বৰ কোশ্চেনটো আছে সংক্ৰামক ৰোগ কি? আৰু ইনফ্লুৱেঞ্জাৰৰ সাধাৰণ লক্ষণসমূহ লিখা। ইয়াতে 1 নম্বৰকে 2 নম্বৰ দিয়া আছে। সংক্ৰামক বেমাৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। কলেৰাৰ দৰে সংক্ৰামক বেমাৰে মুহূৰ্ততে বহুত ব্যক্তিক আক্ৰান্ত কৰি মৃত্যুৰ মুখত পেলাব পাৰে। সেয়ে এনে বেমাৰৰ বিষয়ে জ্ঞান থকা দৰকাৰ, কিয়নো প্ৰতিৰোধ ব্যৱস্থাৰ দ্বাৰা এনে সংক্ৰামক বেমাৰ প্ৰতিহত কৰিব পাৰি। ইয়াৰ পিছত ইনফ্লুৱেঞ্জাৰ সাধাৰণ লক্ষণসমূহ। ইনফ্লুৱেঞ্জাটো হ'ল ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এটা ৰোগ। ইয়াৰ লক্ষণসমূহ কথা ক'লে আমি মূৰৰ বিষ, জ্বৰ যিটো হ'ল 38ৰ পৰা 40 ডিগ্ৰী চেলচিয়াছলৈকে জ্বৰটো থাকে। তাৰপিছতে চৰ্দি কাচি হ'ব পাৰে, গলৰ প্ৰব্লেম হ'ব পাৰে, তাৰপিছত মাংসপেশী আৰু জইনৰ বিষ হ'ব পাৰে, তাৰপিছত ভোক নালাগিব পাৰে। এই ইনফ্লুৱেঞ্জাৰ হ'লে মানুহ এজনৰ ভোক নালাগিব পাৰে। তাৰপিছত মানুহ এজন দুৰ্বল অনুভৱ কৰিব পাৰে। পাচন ক্ৰিয়া যিটো আছে তেওঁলোকৰ, যিসকল মানুহৰ ইনফ্লুৱেঞ্জাৰটো হয় তেওঁলোকৰ মানুহৰ পাচন ক্ৰিয়া নহ'ব পাৰে। তাৰপিছত সঠিক সময়ত যিটো মানুহৰ স্বাভাৱিক টোপনি আহে, সেইটো কিন্তু এই ইনফ্লুৱেঞ্জা যদি হয় তেনেহ'লে তাৰ নহ'ব, আৰু তাৰ বমিও হ'ব পাৰে। তেনেহ'লে আমি ইনফ্লুৱেঞ্জাৰ লক্ষণসমূহ পাই গ'লোঁ। ইয়াৰ পিছতে দিয়া আছে সৰ্বশিক্ষা অভিযানৰ 2টা উদ্দেশ্য লিখা। সৰ্বশিক্ষা ইয়াতো 2 নম্বৰকে দিয়া আছে, 2 মাৰ্ক পাব আপোনালোক এইটো আনচাৰ কৰিলে। তো ইয়াৰ হ'ল সৰ্বশিক্ষা অভিযানৰ বহুতো উদ্দেশ্য আছে। তাৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ 2003 চনৰ ভিতৰত সকলো শিশুক স্কুলত শিক্ষা নিশ্চিত কেন্দ্ৰ, বিকল্প স্কুললৈ উভতাই আনিবলৈ শিবিৰৰ প্ৰস্তুত কৰা। তাৰপিছত 2 নম্বৰ উদ্দেশ্যটো হ'ল 2007 চনৰ ভিতৰত সকলো শিশুৰ দ্বাৰা 5 বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা। আৰু এটা উল্লেখ কৰিব পাৰোঁ যে 2010 চনৰ ভিতৰত সকলো শিশুক দ্বাৰা 10 বছৰীয়া প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰা।
ইয়াৰে পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে শাৰীৰিক শিক্ষাত সহযোগিতা আৰু সমন্বয়তাৰ মাজত পাৰ্থক্য উল্লেখ কৰা। ইয়াতো 2 মাৰ্ক দিয়া আছে। তো এইটোৰ উত্তৰটো হ'ব সমন্বয়তা হৈছে উমৈহতীয়া লক্ষ্যৰ সন্ধানত গোটৰ প্ৰচেষ্টাৰ এটা শৃংখলাবদ্ধ ব্যৱস্থা আৰু আনহাতে সহযোগিতা হৈছে ইচ্ছাকৃতভাৱে পাৰস্পৰিক সহায়। তাৰপিছত আৰু এটা উল্লেখ কৰিব পাৰোঁ পাৰ্থক্য সমন্বয়ৰ পৰিসৰ সহযোগিতাতকৈ বহল আৰু আনহাতে সহযোগিতাৰ যি পৰিসৰ আছে ই অতি ঠেক। ইয়াক সমন্বয়ৰ অংশ বুলিও কোৱা হয়। ইয়াৰে পিছত 5 নম্বৰটো দিয়া আছে 5 নম্বৰ এইটো দিয়া আছে ৰুগ্নতাৰ মানচিত্ৰকৰণ কি? ই কিদৰে এজন শিশুৰ স্বাস্থ্যৰ বিষয়ে জনাত সহায় কৰে? ৰুগ্নতাৰ মানচিত্ৰকৰণ ই ক'বলৈ গ'লে যেতিয়া এজন মানুহক কোনো ৰোগত আক্ৰান্ত হয় তেতিয়া